যেহেতু লাষ্ট ভিডিওটো দেখাইছিলো নে HITTFLIM Xpress সফটওয়্যাৰটো ডাউনলোড কেনেকৈ কৰিব সো আজি মই দেখাম এই সফটওয়্যাৰটোত ফিচাৰ্স কি আছে আৰু কি কৰিব পাৰিব বেলেগকো শিকাওক নিজে শিকক ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ণ এণ্ড টিচ তো প্ৰথমতে আপুনি HITTFLIM যেটো সফটওয়্যাৰ হয় এটো আপুনি ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত ইয়াতে আপুনি নিউজ যাব নিউজ যোৱাৰ পিছত আপোনাৰ ইয়াতে যেটো প্ৰজেক্ট সেটিংস হয় এটো খুলিব ঠিক আছে ইয়াতে আপোনাৰ যেটো টেমপ্লেট হয় ইয়াতে আপুনি সিলেক্ট কৰি ল'ব কোনটো ৰিজলিউশনত আপুনি আপোনাৰ ভিডিওটো বনাব পাৰে ঠিক আছে বনাব বিচাৰে সো মইতো বিচাৰিম মই বনাম আপোনাৰ যেটো ফুল HD হয় 1080 to 60 fps ত মই মোৰ ভিডিওটো বনাম ঠিক আছে বাকি আপোনাৰ পিক্সেল হয় হাইট হয় এটো যেটো হয় এটো অটোমেটিক সেট হৈ যাব ফ্ৰেম ৰেট তো 60 আপুনি ৰাখি দিব যদি 60 ভাল পায় বা যদি বেলেগত বনাব বিচাৰে বেলেগ ফ্ৰেম ৰেটত তো বেলেগ ফ্ৰেম ৰেটতো আপুনি ভিডিওটো বনাব পাৰে ঠিক আছে আৰু বাকি যিখিনি হয় সেইখিনি আপুনি বাই ডিফল্ট থাকিবলৈ দিয়ক তাৰ পিছত আপুনি ওকে কৰক ঠিক আছে এতিয়া অলপ সময় ওয়েট কৰিব লাগিব যেটো এটো লোডিং লোৱাৰ পিছত এটো আপোনাৰ যেটো গুটেই ভিডিও এডিটিং সফটওয়্যাৰটো ওপেন হৈ যাব তো ইয়াতে আমাৰ সফটওয়্যাৰটো ওপেন হৈ গল ঠিক আছে এতিয়া আপোনাক মই জনাম ইয়াতে আপোনাৰ কি ফিচাৰ্স আছে যিখিনি ফিচাৰ্স মই জানো সেইখিনিয়ে বাকি গুটেই ফিচাৰ্সটো মইও নাজানো যিখিনি ফিচাৰ্স মই জানো সেইখিনি আপোনাক জনাই দি আছো ঠিক আছে আপোনাৰ সেটিংছত কৰিব লগিয়া আপোনাৰ কি থাকে মই জনাই দি আছো ফাইলত গৈ অপচনত যাব যোৱাৰ পিছত আপোনাৰ এটো যেটো আপোনাৰ গুটেই সেটিংসটো হয় এটো আপোনাৰ ওলাই যাব ঠিক আছে তো ইয়াতে আপোনাৰ বাকিখিনি সেমে হয় ম্যাক্সিমাম আন্ডু আপুনি 30 লেভেললৈকে ইয়াতে কৰি ল'ব আন্ডুটো ৰাখিলে ভাই কিটা আপোনাৰ হেৰি হলে আপুনি আন্ডু কৰিব পাৰিব 30 বাৰলৈকে আপুনি আন্ডু কৰিব পাৰিব ঠিক আছে ডিফল্ট টেমপ্লেট হেতুৱে হয় সেমে হয় ডিফল্ট টেমপ্লেট আপুনি কোনটো ৰাখিব বিচাৰে মানে যেতিয়া আপুনি নিউ প্ৰজেক্টত ক্লিক কৰিলে আপোনাৰ ডিফল্ট প্ৰজেক্ট মানে ক্লিক কৰাৰ লগে আপোনাৰ অটোমেটিক কোনটো প্ৰজেক্ট হৈ থাকিব হেতু আপুনি সিলেক্ট কৰি ল'ব পাৰে যেটো আপুনি ৰাখে হেতু হিচাপত হেতু প্ৰজেক্টে আপোনাৰ তাতে সিলেক্ট হৈ থাকিব ঠিক আছে তাৰ পিছত আপোনাৰ এটো কম্পোজিট শট ডিফল্ট ডিউৰেশন তো আপুনি ইয়াতে আপোনাৰ ডিউৰেশন কিনি আপুনি হেৰি কৰিব পাৰে টাইমলাইন যেটো আপোনাৰ ভিডিও হয় ভিডিওটো আপোনাৰ কিমান আৱাৰ লৈকে আপুনি বনাব বিচাৰিছে মানে ডিফল্ট টাইমলাইন তো আপুনি এটো 5 ঘণ্টা লৈকে ৰাখিব পাৰে যিমান টাইমলৈ ৰাখে ভিডিওটো হিমান দীঘলকৈ আপুনি বনাব পাৰিব ঠিক আছে তো 5 ঘণ্টাটো দৰকাৰ নাই ইমান টাইম ইমান দীঘল কোনো এডিট নকৰে তো এটো আপুনি হাৰ্ডলি এটো 30 মিনিটস বা 1 আৱাৰ লৈকে আপুনি ৰাখিব পাৰে ঠিক আছে বাকি এখিনিলৈকে মই জানো তো তাৰ পিছত নেক্সট হল আপোনাৰ ডিসপ্লেত যদি যাও ডিসপ্লেত যোৱাৰ পিছত আপোনাৰ সেমে হয় ভিডিও ট্ৰেক যেটো সাইজ হয় এটো লাৰ্জ অডিও ট্ৰেক সাইজ লাৰ্জ এইবিলাক মানে তাত আপুনি বুজি পাই যাব যেতিয়া আপুনি বাকিখিনি মই আপোনাক বুজাম ঠিক আছে ইন্টাৰফেসত আছে আপোনাৰ থিম আছে থিমটো আছে আপোনাৰ লাইট মোড আছে আৰু ডাৰ্ক মোড আছে আপুনি যেটো মোড ৰাখিব বিচাৰে মই ডাৰ্ক মোড ভাল পাও সো মই ডাৰ্ক মোডে ইয়াতে ৰাখিম ঠিক আছে নেক্সট আপোনাৰ ইয়াতে আৰু কেইটামান আছে এটো মই জানা এটো মই বুজাই দি আছো আপোনাক কি আছে তো ইয়াতে আপোনাৰ আছে এক্সপোর্ট ঠিক আছে এক্সপোর্টটো হল ভিডিওটো যেতিয়া আপোনাৰ এডিটিং কৰা কমপ্লিট হৈ যাব তেতিয়া আপুনি বস্তুটো আপোনাৰ ফাইলত আপুনি এক্সপোর্ট কৰি ল'ব লাগিব ন এক্সপোর্ট কৰিবৰ কাৰণে আপোনাৰ যেটো ফোল্ডাৰ আপুনি ইয়াতে থব বিচাৰে বা এক্সপোর্ট ফোল্ডাৰটো আপুনি ইয়াতে সিলেক্ট কৰি থৈ দিব পাৰে ঠিক আছে আৰু এইটো যেটো অপচনটো এইটো টিক মাৰ্ক মাৰি দিব যেতিয়া আপোনাৰ এডিট হৈ যাব তেতিয়া আপোনাৰ এডিটৰটোৱে বিপ কৰি এটা সাউন্ড দিব মানে আপুনি গম পাই যাব যে আপোনাৰ যেটো ভিডিও আপুনি এক্সপোর্ট কৰিছিলে হেতু আপোনাৰ কমপ্লিট হৈ গৈছে ঠিক আছে তো এতিয়া মই দেখাই দি আছো আপোনাক ভিডিও এটা আপুনি ইম্পোর্ট কেনেকৈ কৰিব ইম্পোর্ট কৰিবৰ কাৰণে আপোনাৰ এইটো মিডিয়াৰ তলত যেটো আপোনাৰ এইটো অপচনটো আছে এইটো অপচনত আপুনি ক্লিক কৰিব ইম্পোর্ট ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ খুলি যাব আপোনাৰ ফোল্ডাৰৰ পেজটো আপোনাৰ যেটো ফোল্ডাৰত আপোনাৰ ভিডিও কেটা আছে সেই ফোল্ডাৰটো ইয়াতে সিলেক্ট কৰি কিনে আপুনি আপোনাৰ ভিডিওটো ইম্পোর্ট কৰিব পাৰিব ঠিক আছে মোৰ এইটো ফোল্ডাৰ সিলেক্ট কৰা আছে তো মই এইটো ভিডিওটো যেনেকৈ ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো ভিডিও ইয়াতে মোৰ ইম্পোর্ট হৈ গল ইয়াৰ পৰা যদি মই এই ভিডিওটো এডিট কৰিব লগিয়া হয় তেনে এনেকৈ মই টানি ইয়াতে মোৰ টাইমলাইনত লৈ আহি মই ইয়াতে যিকেটা এটা টুল আছে এই টুল কেটাৰ সহায়ত মই ইয়াতে মোৰ ভিডিওটো এডিট কৰিব পাৰিম সো ভিডিওটো আৰু দীঘলীয়া নকৰো মই মোৰ নেক্সট ভিডিওটোত কেনেকৈ ভিডিওটো এডিটিং কৰিব পাৰিব গুটেইখিনি কথা মই দেখুৱাম আপোনালোকক ঠিক আছে আৰু মই মোৰ ফালৰ পৰা যিখিনি জানো আপোনালোকক শিকাবলৈ চেষ্টা কৰিলো আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে টিল দেন টাটা বাই বাই ধন্যবাদ